Hello, so welcome to my Rituraj Assamese blog. পোন প্ৰথমে আপোনালোকক নমস্কাৰ। ঘৰত বহি বহি কি কৰিম মোৰ আজি এটা ব্লগ বনাও বুলি ভাবিলো। এই ব্লগটো ধৰ আমাৰ ইফালে ঘৰৰ ওচৰেদি যাম। ঘৰৰ ওচৰেদি গৈ অলপ আগতে মানিকনগৰ পাৰ হৈ গাৰোবস্তি পাৰ হৈ ফেলে সৰু সুৰা চাপাত বাগান এখন পাম। সেই চাপাত বাগানখন অলপ চাই এনেকুৱা বাঁকা হয় গাৰো হিলছ হৈ ওলাও। এবাৰ ফুৰি আহো কিনো কৰিম সেয়াকে কৰিম। নতুনকৈ চেনেলটো খুলিছোঁ ভাবিলোঁ কি এটা ব্লগে বনাওঁ। ব্লগ ইমান এক্সপিৰিয়েঞ্চ নাই বাৰু তথাপিও এবাৰ বনাই চাওঁ কেনেকুৱা হয় ভালে হয় নে বেয়া হয় মই ভিডিঅ'টো আৰু মোৰ কোনো DSLR কেমেৰা নাই মই মোবাইলেৰে চলাইছোঁ Samsung F50s হেতুৰে চলাইছোঁ আৰু মোৰ মাইকডাল হ'ল এইডাল সৰু চাই এইটোৰ সাউন্ড স্পিকাৰটো ইমান ঠিক নহ'ব পাৰে তথাপিও চাও চেষ্টা কৰি চাওঁ নতুন হয় তথাপিও মোৰ সব বস্তুৱে নতুন কিন্তু মোৰ চেনেলটো নতুন সেইকাৰণে এবাৰ বলক এবাৰ ফুৰি আহো ঘূৰি কিনো কুঠিম আৰু ঘৰখনতে থাকি থাকি বৰ হৈ গ'লো ঠিক আছে ভিডিঅ'টো এতিয়া স্টাৰ্ট কৰো তাৰ আগতে কও ওয়েলকাম টু মাই ৰিতুৰাজ আছামিজ ব্লগলৈ বা পোন প্ৰথমে আপোনালোক স্বাগতম থাকিল বম কৰব যোৱাৰ আগতে মাস্ক মাৰি লও এইটো মাস্ক মাৰিছো তো ৰ'দ বেছি চশমাটো কম মাৰি ললো লেভেলত পিন্ধা নাই দিছ না বাৰু ৰ'দটো বেছি সেইকাৰণে চশমাটো মাৰি ললো ৰব মোৰ বসন্তীখন এইখন মোৰ বসন্তী বাস হৈ গ'ল দুৱাৰখন মাৰিলো এয়া বলক অলপ ফুৰি আহো ফ্ৰেন্ড এয়া চাপাত বাগান পাম আৰু গাৰোবস্তি পাৰ হৈ আহিলো তো বলক আগলৈ আৰু কি আছে চাই লও আৰু অলপ গলে চাপাত বাগান পাম
এইটো সাইড যাব লাগিব এইটো সাইড গলে চাপাত বাগান পাম ঠিক আছে আপোনালোকক দেখুৱাম ঠিক আছে চাই থাকক বুম তো ফ্রেন্ড এয়া আছে আমার নর্থ গুৱাহাটী এরিয়াত থাকা একমাত্র চাপাত বাগান এইখনে হচ্ছে চাপাত বাগান আপোনালোকক দেখুৱাম যিয়ে নহওক দিচোন আমাৰ নর্থ গুৱাহাটী ভিতৰত এখনে চাপাত বাগান এখনকে ডাঙৰ বুলি ভাবি ল'ব লাগিব বাকি আছে আপাৰ আসামত আছে চাপাত বাগান নর্থ গুৱাহাটীৰ ভিতৰত আমাৰ এইখনে চাপাত বাগান আছে খুব ধুনীয়া আগলৈ গলে আৰু ধুনীয়া ধুনীয়া দেখা পাব এইটো আছে নিজৰা চাপাত বাগানৰ মাজে মাজে আহিছে ওপৰত লাগি আছে কিন্তু আজিকালি হাবি হৈ গৈছে তো এইখিনি দেখাবলৈ চাপাত বাগান চাপাত ছিঙিছে বাৰু এয়া চাপাত ছিঙিছে তো চাপাত ছিঙে কোনখিনিত ছিঙে আপোনালোকক দেখুৱাই দিম চাপাত ছিঙে আপোনাৰ এইখিনিত এটি কুলি দুটি পাত আপোনাৰ এইখিনিত ছিঙি দিব এটা কুলি আছে আৰু দুটা পাত আছে ঠিক এইখিনিতে চাপাতটো ছিঙা দেখা নাই দেখিছোঁ কিন্তু আজি ছিঙা নাই কিন্তু আহে ইয়াৰ মাহৰ মূৰে মূৰে আহে ছিঙিবলৈ কাৰণে কুলি পৰিলে এতিয়া বৰষুণ দিলে আৰু কুলি ওলাব তাৰপিছত ছিঙিব ঠিক আছে কেতিয়াবা লাগি দেখাম আৰু এনেকুৱা যেতিয়া ছিঙিব আহিলে দেখাম বাইদেউসকলে কেনেকুৱা ছিঙে কি টাইপত ছিঙি পেলাই ক'ত নিয়ে মালটো ক'ত প্ৰডাকশ্যন কৰে কেনেকুৱা ধৰণৰ প্ৰডাকশ্যন কৰে সকলোখিনি দেখুৱাম বাৰু কেতিয়াবা আৰু আহিলে ঠিক আছে আগলৈ আৰু আছে চাপাত বাগান ঠিক আছে আগলৈ চাওঁ আৰু বাৰু তো ফ্ৰেণ্ড এইখিনিৰ পৰা ধুনীয়াকৈ দেখা পাব এইটো আছে চাপাত বাগান খুব ধুনীয়া আমাৰ এইখিনিতে নৰ্থ গুৱাহাটীত আছে মান্দাকাটা চাপাত বাগান বুলি ক'লে সকলোৱে জানে মান্দাকাটাত এখনে আমাৰ নৰ্থ গুৱাহাটী এৰিয়াটোত এখনে চাপাত বাগান আছে সেই চাপাত বাগান হৈছে এইখন অলপ তললৈ যাই চাওঁ তো মই আছোঁ এতিয়া চাপাতৰ মাজত আছোঁ নুমি আহিছোঁ খুব ধুনীয়া প্ৰকৃতি ভাল লাগিছে যাম বাৰু এনেকুৱা আপাৰ আসামৰ চাইডে ডাঙৰ চাপাত বাগান আছে সেইবোৰ চাবলৈ চেষ্টা কৰিম তথাপিও দেখাইছোঁ মই নতুন ব্লগ যেতিয়া
মোৰ নতুন ব্লগত দেখাব চাইছোঁ আমাৰ নৰ্থ গুৱাহাটী এৰিয়াত এখনে চাহপাত বাগান আছে সেই চাহপাত বাগানখন হৈছে এইটো মান্দাকাটা চাহপাত বাগান বুলি কয় নাইস কি হাৱা ভাল লাগিছে না ৰাইজ তো বলক আগলৈ আৰু দেখাবলৈ চেষ্টা কৰম আজি মোৰ ভিডিঅ'টো আৰু অলপ দেখুৱাই পেলাই ষ্টপ কৰিম বলক বাকাই দিয়ে এপাক কৰিম বলক বন্ধু চাহপাত বাগান এখিনিৰ পৰা শেষ হ'ল এখিনিৰ পৰা শেষ হৈছে এই তাতে আছে তিনিআলিত আছে তিনিআলিৰ পৰা মই ৰাইট সাইডে যাম সিধা গ'লে আপুনি বেজেৰা পাব বেজেৰাৰ পৰা গৈ আপুনি তেজপুৰ যাব পাৰে আপোনাৰ ঘূৰি আহি আকৌ ঘৰতো সোমাব পাৰে এতিয়া মই লেফট সাইড ৰাইট সাইড যাম ৰাইট সাইড দেগেশ্বৰী মন্দিৰ হয় বাকা হয় যাম ঠিক আছে চাহপাত বাগান হ'ল এইখিনিয়ে দেখালোঁ এইখিনিৰ পৰা লাষ্ট নাই আৰু ইয়াৰ পৰা চাহপাত বাগান শেষ হৈছে খুব সৰু চাহপাত বাগান তথাপিও ভাল লাগে এখন নিজৰ ঠাইত চাহপাত বাগান আছে যে সেয়ে গৌৰৱ কৰিব পাৰোঁ ঠিক আছে আগলৈ চাই থাকক ভিডিঅ'টো তো ফ্ৰেণ্ড মই এতিয়া বাকা দেখি সোমাইছোঁ বাকা গৈ ইফালে ৱাটাৰফলটো দেখাব চাম বাৰু ৱাটাৰফল দেখাই আকৌ আপোনাৰ দেগেশ্বৰী মন্দিৰ হৈ ফুলুং যাম ঠিক আছে সেইখিনিতে মই মোৰ ভিডিঅ'টো সামৰিম এতিয়া বাকা হৈ সোমাওঁ বাৰু বাকা ৰাস্তাটো কেনেকুৱা আপোনালোকক দেখুৱাওঁ ঠিক আছে এয়া বাকাৰ মাজত আছোঁ মই এইখিনি কি বাকা হয় নাজানো বাৰু এইখিনি কি বা কয় বৰ বাকা কয় নে সৰু বাকা বাকাৰ বহুত তিনিটা চুবা আছে বাকাৰ মাজত আছোঁ মই এইফালে ধান খেতি কৰিছে সিটো পাৰে আকৌ লেঙা আপোনাৰ খলিহি যাব পাৰি খলিহি আছে পথাৰটো লাগা একেলগে ৰাস্তা আছে সিফালেদি যাব লাগিব এয়া মই বাকাৰ মাজতে আছোঁ মাজতে আছোঁ পূৰা বাকাৰ ঠিক আছে কোনোবা এটাক লগ পালে সুধিব পাৰিলোঁ হয় এইখিনি কি ঠাই বুলি কয় মানে মোৰো এটা কনফিউজ বাকা বুলি জানো কিন্তু বাকাৰ তিনিটা চুবা আছে সৰু বাকা বৰ বাকা মাজু বাকা বড়ো বাকাটো বাৰু পাৰ হৈ আহিলোঁ থাকি আহিল আগতে বড়ো বাকাটো তো এইখিনি বা কি বাকা তো কাৰোবাক লগ পালে সোধোঁ জানি লওঁ কি বাকা হয়নে শুনিছে এইখিনি কি বাকা বুলি কয় ন এইখিনি বৰ বাকা বুলি কয় ন অঁ আকৌ সৰু বাকা আগত সৰু বাকা তাতে এই ৱাটাৰফলটো যে আছে সেইটো সৰু বাকা বুলি কয় আৰু অঁ ঠিক আছে ফ্ৰেণ্ড এইখিনি সৰু বাগান বৰ বাকা এইখিনি বৰ বাকা বুলি কয় এতিয়া গৈ আছোঁ মই এতিয়া সৰু বাকাৰ লাগি গৈ থাকিম
পাকাইদি আহি থাকোঁতে এইখিনিতে নদী এটা পালোঁ, ভাল চিনাৰী এটা পালোঁ, দেখুৱাম আপোনালোকক। এইটো বাকাইদি আহিলে পায়, এইটো নদী, এইটো যাই পেলাই ব্ৰহ্মপুত্ৰত লাগেগৈ। এইটো নদীয়ে হয়, সৰু নদীয়ে ড্ৰেইন, আৰু ড্ৰেইনটো গৈ ব্ৰহ্মপুত্ৰত লাগেগৈ এইটো। ঠিক আপুনি বাকাইদি আহি থাকোঁতে বাকাৰ চাইডে চাইডে এইটো নদীটো পায়। ওখন আছে মোৰ গাড়ী, এতিয়া ষ্টাৰ্ট দিম, আপোনালোকক দেখুৱালোঁ। আৰু অলপ আগত যাই পেলাই, ইমান ভিডিঅ'টো দীঘল নকৰোঁ, অলপ আগত যাই পেলাই সামৰণি মাৰিম আৰু। ঠিক আছে, চাই থাকক। এতিয়া আগলৈ যাম, আহক। গাড়ীখন ষ্টাৰ্ট দিওঁ। তো ফ্ৰেণ্ড, বেলেগ বেলেগ জেগাতো যাব পোৱাই নাই এইকেইটা দিন, ক'তো যোৱাই নাই বাৰু। ভাবিলোঁ কি আমাৰ এইখিনিতে লোকেল এৰিয়াতে এটা ব্লগ বনাওঁ। ঠিক আছে, আজি হয় নহয় এটা ব্লগ বনাই চালোঁ, কিন্তু ইমান এক্সপিৰিয়েঞ্চ নাই, নতুনকৈ চেনেলটো খুলিছোঁ যিহেতু। সেইটো কাৰণে ব্লগটো ধৰ ইমান ভিডিঅ'টো ভাল নহ'ব বাৰু, ভিডিঅ' কোৱালিটি ভাল নহ'ব। মই মোবাইলতে বনাইছোঁ ব্লগটো। এয়া এইটো হ'ল নদী, ব্ৰহ্মপুত্ৰত লাগিবগৈ। ধুনীয়া ঠাণ্ডা লাগিছে না, হা। তো গাড়ী চলাই গৈ থাকিলে মোবাইলটো ধৰি যোৱা ইমান সম্ভৱ নহয়, আৰু দিগদাৰ, নিজৰে দিগদাৰ। সেইটো কাৰণে অলপমান চাই থাকক, বাকী ভিডিঅ'খিনি চাই থাকক, আগলৈ চাই থাকক, আগলৈ দেখুৱাব চেষ্টা কৰিম আপোনালোকক। তো ফ্ৰেণ্ড, মই এতিয়া আছোঁ ডেগেশ্বৰী মুখত আছোঁ। ডেগেশ্বৰীৰ ওচৰতে এটা, ডেগেশ্বৰী মন্দিৰৰ তলতে এটা আৰু এটা নিজৰা আছে। সেই নিজৰাটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। ঠিক আছে, মই সেই নিজৰাটোৰ ওচৰলৈ আহি আছোঁ খোজকাঢ়ি কাঢ়ি। এইটোত আগতে গা ধুব আহিছিলোঁ, আজিকালি নাহোঁ আৰু গা ধুবলৈ। আগতে ইয়াতে গা ধুবলৈ অহা আছিলোঁ, ভাল লাগিছিল। আগতে পানী, বৰষুণ দিলে পানী বেছিকৈ হয় বাৰু ইয়াত, খুব গা ধুইও ভাল লাগে, পানী বহুত হয়। তো ঠিক আছে, ওচৰলৈকে গৈ পেলাই আপোনালোকক দেখুৱাওঁ। এইটো ডেগেশ্বৰী মন্দিৰৰ তলতে আছে বাৰু, ডেগেশ্বৰী মন্দিৰৰ ওপৰত আছে, তাৰ তলত ডেগেশ্বৰী মন্দিৰৰ যিটো নিজৰা আছে, নিজৰা দেখিছে ডেগেশ্বৰী মন্দিৰত, সেই নিজৰাটো সিফালেও ডেগেশ্বৰী মন্দিৰৰ আগফালেও যায়, আৰু পিছফালেও এইটো নিজৰাটো আহে। এইটো নিজৰাটো আহি পেলাই সেইটো মই যে বাকাৰ নদীটো দেখাইছিলোঁ, এই নদীত পৰি গ'ল, সেইটো নদী দি গৈ ব্ৰহ্মপুত্ৰত যায় ইয়াৰ পানী। তো ঠিক আছে, ভালকৈ আপোনালোকক দেখাওঁ, আহক। তো ফ্ৰেণ্ড, যদি এই নিজৰটো ভাল লাগিছে কমেণ্ট বক্সত জনাব। মই বেছি দেৰি নকৰোঁ, এইটো ডেগেশ্বৰী মন্দিৰৰ তলতে আছে, এইটো মই বেছি দেৰি নকৰোঁ আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিম। ঠিক আছে, আৰু অলপ তলত এটা বস্তু দেখাই আছোঁ, বাহিৰে যিটো ফুটা কৰি পেলাই পানী ওলাই আছে, সেইটো বস্তু আপোনালোকক দেখুৱাই আছোঁ। বলক, লাহে লাহে যাব লাগিব, নহ'লে পৰিব লাগিব। তো এইটো জানেনে বাঁহডাল কিহৰ কাৰণে ফুটা কৰি দিছে? কাৰণ ইয়াতে মানুহে পানী খাবলৈ ভাল হয়, সুবিধা হয়, আৰু পানী ধৰিবলৈ সুবিধা হয়। এইটো বাহিৰৰ পৰা বাকাত দেখিছে চাগে আপোনালোকে, এনেকুৱা ধৰ পাইপ কিছুমানে পাহাৰৰ পৰা টানি দিছে, কোনো কাৰেণ্টৰ পাইপ নহয়, ইয়াৰ পানীৰ পাইপ হয়। বহুত ওপৰৰ পৰা পানী আহে, পানী আহি এতিয়া ডাইৰেক্ট ঘৰত পৰেগৈ, আহি ওপৰেৰে পানী আনে, পাইপে পানী আনে। পানীৰ বহুত কষ্ট, সেইকাৰণে নিজৰা পানী খাব লগা হয়। ইয়াতে বৰিং বহাব লাগিলেও তলত বহুত শিল আছে, সেইটো কাৰণে বৰিং বহাব নোৱাৰে। তো ঠিক আছে, ভিডিঅ'টো মই আজি ইমানতে সামৰি মাৰিম। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰক, শ্বেয়াৰ কৰক, আৰু আগলৈ ভিডিঅ'টো চাবলৈ চেষ্টা কৰক। নতুন নতুন ভিডিঅ' পাবলৈ ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। ঠিক আছে, আজিৰ মোৰ ভিডিঅ'টো ইমানতে সামৰি মাৰিব। ঋতুৰাজ আছামিজ ব্লগ, বুম।